নমস্কাৰ বন্ধু বান্ধৱীসকল, বিনীতা ৰাভা ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া আমাৰ দাইঘৰলৈ। দাইঘৰত আজি মিতিৰ মানুহ আহিব, মানে আজি তেওঁলোকৰ ঘৰত মিতিৰ মানুহৰ ভাত খোৱা পাতিছে। নিয়ম আছে আমাৰ মানে আহোমবোৰৰ মিতিৰ মানুহ তাৰ পৰা আহিম বুলি কৈছে 30জনমান। তাতে গৈ মই অলপ কাম বন কৰি সহায় কৰি দিওঁগৈ বুলি ভাবিছোঁ আৰু খুৰীক। আৰু তেওঁলোকেও কোন কোন আহেনো চাহ চিনাকি হ'ম, তাতে মই অলপ ভিডিঅ' কৰিম বুলি ভাবিছোঁ। আপোনালোকে মোৰ চেনেলটো চাই থাকিব স্কিপ নকৰাকৈ শেষলৈকে। তাত কোন কোননো আহে চিনাকি হ'ম আৰু নীতি নিয়মবিলাকনো কি মিতিৰ ভাত খোৱা তাৰে অলপ দেখুৱাম আপোনালোকক। এইফালে আমাৰ আলহীখিনি চাহ দিছে দেই। মিতিৰৰ মানুহ আহিছে আজি, ধুনীয়াকৈ চাহ দিছে। এতিয়া বৰ্তমান খাই আছে। আজি মিতিৰৰ মানুহ আহিছে বুলি চবকে তলতে বহাইছোঁ। মানুহ বেছি যে সেইটো কাৰণে বহক বহক। আৰু মানুহ বাকী আছেনে আহিবলৈ? নাই ন? ৰাস্তাত একো অসুবিধা হোৱা নাই আৰু? ৰাস্তা বিচাৰি নাপায় আমাৰ মিতিৰবিলাকে এইফালে হেৰি ৰিজাৰ্ভ পালেগৈ, ডিগবৈ ৰিজাৰ্ভ। এইফালে আমাৰ মিতিৰৰ জেন্টছৰ পাৰ্টি দেই চাহ খাই আছে। এইফালেজন খালি আমাৰ ফালে হয় দেই। এইফালে বহি আছে এজন, এইফালে চাহ খাওক আপোনালোকে। ভিতৰে বাহিৰে চবতে বিহু কৰিছে দেই আমাৰ মিতিৰখিনিয়ে। এতিয়া মানে খাই বৈ উঠিলে আৰু এইফালে মহাক মাহে খেয়াল আছে ন? এইফালে সৰু মাহীয়েক আৰু মহা মানে সেৱা কৰিছে আৰু আমাৰ নিয়মৰে মিতিৰ ভাত খাবলৈ আহিলে মানে মিতিৰৰ চিনাকি। এইফালে মহাক মাহীয়েক এইফালে বাইক এতিয়া সেৱা হৈছে। এওঁলোকে মানে মিতিৰৰ নিয়মত আমাৰ কৰিব লাগে আৰু। আগন্তুক দিনবিলাক যাতে ভাল খালোঁ বলোঁ আৰু এতিয়া ঘূৰা ঘূৰি যাওঁ বুলি ক'ব লাগিব।
অতিথি সকলো গ'ল, আধা আছে আৰু কোনোবা ঘৰৰ মানুহ যাবলৈ কাৰণে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে থকা বেল আইকন টিপি দিব। তেতিয়া মোৰ নেক্সট ভিডিঅ' মই আপোনালোকে সহজতে পাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই।